তাৰ বস্তুবিলাক মাৰি নথয় চাওক চব হেৰি কৰিছে পৰিছে ৱেলকাম টু মাই নিউ ব্লগ এতিয়া জিমত আহিছিলোঁ জিম কৰা হ'লে চাওক সকলো মানুহ গ'ল মই আৰু ট্ৰেইনাৰ আছোঁ গাইজ জিমৰ মানে চাওকচোন তাৰ বস্তুবিলাক মাৰি নথয় চাওক চব হেৰি কৰিছে পৰিছে মানুহবিলাকে লেজাৰ মেচিনত চাওক বস্তুখিনি মাৰি নথয় ৱেইটটো চাওক চবতে ট্ৰেইনাৰ আৰু মই গোটেই সেইটো বস্তু থওঁ চাওক পুৰাতে পৰিছেতো ইফালে দহটা দুইটা চিলিটো থওঁ পাইছোঁ প্লিজ চাফা গাইজ চাওক এবাৰ এয়া ঘৰত যাওঁ এইটো ট্ৰেইনাৰ তাতে আছে জল্দি ঘৰত যাওঁ ঘৰতে পাই আছোঁ আজি বহুত গৰম দিছে এইটো জল্দি যাওঁ জিমৰ পৰা আহি পালোঁ গাটোতো ইয়াতে নদীত গা ধুইছে এনতে মই এতিয়া গাটো ধুই অলপমান ভাত খাই শুলো এতিয়া উঠিছোঁ এতিয়া 5:30মান হৈছে বাহিৰফালে ওলাই যাওঁ ইয়াতে বহুত মানে গৰম বাহিৰফালে ওলাই যাওঁ আৰু আজি অলপমান বৰষুণ আদৰা আহিছে বৰষুণ দিলেতো ভালে আমি কৈছোঁ বৰষুণ দিলে ভাল আপাৰ আচামৰ ফালেতো বানপানী হৈছে আপোনালোকে চাইছে ছ'চিয়েল মিডিয়াত এতিয়া বাহিৰলৈ যাওঁ এতিয়া খাই আছোঁ ভিডিঅ' আপলোড দিব আহিছিলোঁ এতিয়া পুৰা বৰষুণ দিবই আৰু পুৰা দিব বৰষুণ এতিয়া তাড়াতাড়ি যাওঁ নহ'লে ভিজিব লগা হ'ব হ'লে মই ভিডিঅ' আপলোড দিওঁ এতিয়া তাড়াতাড়ি যাওঁ এতিয়া খাইছোঁ ইয়াতে এইখিনি পলিটিকেলৰ প্ৰজেক্টখিনি ইফালে আছে এন্থ্ৰ প্ৰজেক্টখিনি পলিটিকেলখিনি বেছি না অলপমান কৰিব আছে আৰু এন্থ্ৰখিনি অলপমান বেছি আছে আৰু ক'ৰবাত আছে তিনিটা কিতাপত 3-4টা পেজ মানে মোৰ বহীত এতিয়া 15-16টামান পেজ হ'ব আৰু এন্থ্ৰ বহীখনত আৰু ইয়াতে 4-5টামান পেজ লিখিব আছে সেইকাৰণে এতিয়া এন্থ্ৰখিনি কৰোঁ এন্থ্ৰখিনি কৰি ভাত চাত খাম আজি ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা অন্য এটা ব্লগ পাম